নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কল্পনা বৈশ্যই পুনৰ আন এটি ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। আজিৰ মোৰ ৰেচিপিটো হৈছে পানীলাও মুগৰ দালিৰ সৈতে মাছেৰে বনাম। তাৰ বাবে মই পানীলাও লৈছোঁ, তাক এটুকুৰ ল'ম। মুগৰ দালি লৈছোঁ অলপ, সেইখিনি ধুয়ে লৈছোঁ মই। মাছ লৈছোঁ 4 পিচ, ধনিয়া লৈছোঁ, জিৰা, নহৰু, আদা, পিঁয়াজ এটা লৈছোঁ, জলকীয়া 2টা লৈছোঁ, তেজপাত লৈছোঁ। আহকচোন মই ৰেচিপিটো আৰম্ভ কৰিম। এয়া মই কেৰাহী বহাইছোঁ, গেছটো জ্বলাই দিলোঁ। মই মাছখিনি ভাজিয়ে লৈছোঁ, লগতে মুগৰ দালিখিনিও মই ভাজি লৈছোঁ। এই মাছ ভজা তেলতে মই কেইটামান পাঁচফোৰণ দিলোঁ। তেজপাত 2 খিলা দিলোঁ। এইখিনি অলপ কমাই দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি একেলগে দি দিলোঁ। এইখিনি অলপ ৰঙচুৱাকৈ ভাজিম। মাছখিনি ভাজা হৈ গ'ল। মই মছলাখিনি এই আদা, নহৰু, জিৰাখিনি মই মিক্সিত বটি লৈছোঁ, এইখিনিও দি দিলোঁ। মছলাখিনি ভাজি হ'ল, এইবাৰ মই পানীলাওখিনি বহাই দিম। ভালকৈ লৰাই দিওঁ। সোৱাদ অনুসৰি নিমখ দি দিলোঁ, তেতিয়াই সোনকালে সিজিব। লগতে অকণমান চেনিও দিলোঁ। এবাৰ গোটেইখিনি মিক্স কৰি দিওঁ। এইবাৰ মই জুইখিনি অকণমান বঢ়াই দিলোঁ। আৰু মই ভাজি থোৱা দাইলখিনি এইবাৰ ঢালি দিলোঁ। অকণমান লাৰি দিম। হালধি অকণমান পিছত দিম, যিহেতু এইখিনি সিজিব লাগিব। অলপমান সিজিবলৈ দিছোঁ। এয়া মই অকণমান আৰু চাওঁ কিমান সিজিল। পানীলাওখিনি সিজিছেয়ে, এয়া দেখিছেনে সিজিছে, কিন্তু ইয়াত অলপমান তথাপিতো পানী দিব লাগিব, কাৰণ দালিখিনি
অকণমান সিজিব লাগিব, কাৰণ ভাজি দিছোঁ যে দালিখিনি, সেয়েহে অলপ সিজা নাই। অলপমান পানীখিনি কমালৈ মই ভাজি আছোঁ, পানীখিনি নোহোৱা হ'লে। লৰাই থাকিম পানীখিনি শেষ হওক। ইয়াত আলু দিয়া নাই দেই, আলু নোহোৱাকৈও তাৰমানে পানীলাও খাব পাৰি আৰু। বেমাৰো বাঢ়িছে, গতিকে আলু চালু কিছুমানে খোৱা বন্ধই কৰিছে, সেয়েহে আলু নোহোৱাকৈও আঞ্জা বনাবলৈ আমি আৰম্ভ কৰিব লাগিব। বন্ধু বান্ধৱীসকল তাৰ বাবে মোক বেয়া নাপাব, যিবিলাকে আলু খায় তেওঁলোকে আলু দিব পাৰে। মই নোখোৱা নহয়, ময়ো খাওঁ, কিন্তু আজি আলু নোহোৱাকৈয়ে মই বনালোঁ। আলু খাই মই বেয়াও নাপাওঁ, ভালো নাপাওঁ। মোৰ এখন হ'বৰে হ'ল, যিহেতু পানীলাও পানীখিনি শুকাল, ইয়াত অলপ মই পানী এড কৰিম। সেইটো বঢ়াই দিলোঁ, ইয়াত মই 1.5 গিলাচমান পানী দিছোঁ। এয়া মোৰ আলু নোহোৱা আঞ্জা দেই। এবাৰ মই মাছখিনি দি দিম। ঢাকনিখন গুচাই দিলোঁ, আঞ্জাখন এই হৈয়ে গৈছে, সুন্দৰ সিজিছে। বন্ধু বান্ধৱীসকল, এয়া পানীলাওৰ আঞ্জাখন হৈ গ'ল। আপোনালোকেও বোধ কৰোঁ চেষ্টা কৰিব, খাবলৈ বহুত সোৱাদ হয়। পানীলাও বুলিয়ে নহয়, সকলো বস্তুৱে এনেকৈ বিভিন্ন ধৰণে ৰান্ধি খালে ভাল লাগে। গতিকে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধনিয়া দি দিছোঁ শেষত, চাই বেল আইকনটো দবাই দি নতুনকৈ পাই থাকিব। থেংক ইউ।